दिनै उदालगुरि जिल्लानि मोन 37 फार्मार्स प्रडिउसार कम्पानिफोरखौ लानानै बिटिआर सरकारनि डायरी डेभेलपमेन्ट डिपार्टमेन्टआ गोनोखोनि आदबजों मोसौ फिसिनायनि सायाव आबादारिफोरनो फोरोंथाय होयो। उदालगुरि नोगोरनि पिएचसिनि सावराय नब्लाङाव खुंनाय बे हाबाफारियाव मोन 37 एफपिएससिनि सा 200सो आबादारिफोरा बाहागो लायो। बिटिआरनि वेस्ट जयनाल हक, एसिस्टेंट डायरेक्टर अजित शर्मा, साब रेजिस्टार कोअपारेटिव ससाइटी उदालगुरिनि अफिसार रेकिबुद्दीन आहमेद, उदालगुरि जिल्ला इउपिपिएल फार्मार सेलनि आफादगिरि अबिनाश दैमारी, नेहाथारि आगोना हाज'वारि आरो फारुक आब्दुल्ला बिथांमोनाबो बाहागो लादोंमोन। आमार এই ডেইরির ওপৰত আমি মেসিভ কৈ ডেইরি আমি ফার্মিং কৰিব লাগে। তাৰ কাৰণে আমি ট্ৰেইনিং এৱাৰনেছ আৰু সেনজিটাইজেশ্যন এটা প্ৰগ্ৰাম কৰিছোঁ ইয়াতে, যাতে আমাৰ মানুহবোৰ এই ডেইৰিৰ ক্ষেত্ৰত আগবাঢ়ি আহে আৰু ইয়াৰ জৰিয়তে ইনকাম জেনাৰেশ্যন হয়। আমাৰ ইনকাম জেনাৰেশ্যনটো খুব দৰকাৰ হৈছে। প্লাছ আমাৰ ইণ্ডিয়াৰ তুলনাত আমাৰ অসমত গাখীৰৰ প্ৰডাকশ্যন খুবেই কম, কাৰণ ইণ্ডিয়াত আমাৰ পাৰ কেপিটা মিল্ক এভেইলেবল আজিৰ তাৰিখত আমাৰ 405 ml পাৰ হেড, অথচ আমাৰ বিটিআৰত এইটো হৈছে এৰাউণ্ড 74 গ্ৰাম পাৰ হেড। গতিকে এটা হিউজ ডিফাৰেঞ্চ এটা হৈ আছে। এই ডিফাৰেঞ্চটো আমি এই গ্যাপটো কম কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি আছোঁ। তাৰ মাজতে আমি মেইনলি কেইবাটাও স্কিম লৈছোঁ। এটা হ'ল কেটল ইণ্ডাকশ্যন প্ৰগ্ৰাম। আমি কিছুমান মানুহক গৰু কিনি দিয়া হয় বিটিচি ফাণ্ডৰ পৰা এছঅ'পিডিৰ আণ্ডাৰত, আৰু আমি এআই কৰি মেলি লোকেল কাউক গৰুক আমি আপগ্ৰেড কৰি মেলি যাতে গাখীৰৰ প্ৰডাকশ্যন বৃদ্ধি হয়, সেইটো এটা পদক্ষেপ ভেটেনাৰীৰ জৰিয়তে আমি কৰি আছোঁ। তাৰ মাজতে আমি এই এৱাৰনেছ প্ৰগ্ৰামো কৰি আছোঁ, যাতে মানুহৰ মাজত এটা সজাগতা হয় যে য়েছ, আমি এতিয়া ডেইৰী ফাৰ্মিং কৰিব লাগে, ডেইৰী ফাৰ্মিং কেনেকৈ কৰিব লাগে আৰু ইয়াৰ জৰিয়তে কেনেকৈ লাভান্বিত হ'ব, এই গোটেইখিনি বস্তু আমি পাব্লিকৰ ঘৰে ঘৰে পৌঁছাই দিবৰ কাৰণে আমাৰ বিটিচি গভৰ্ণমেণ্টৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা আমাক পঠাই দিছে। তেখেতসকলৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে আজি আমি ইয়াত আহি আমাৰ গোটেই এফপিচি আমাৰ যিটো ওদালগুৰি ডিষ্ট্ৰিক্টত আছে তেখেতসকলৰ লগত আমি ভাৱ বিনিময় কৰিলোঁ, বিভিন্ন ধৰণৰ আলাপ আলোচনা কৰিলোঁ। আমাৰ টেকনিক্যাল পাৰ্চনেল আমাৰ বিভিন্ন অফিচাৰবিলাক আহিছে, ভেটেনাৰী অফিচাৰ আহিছে, কোঅপাৰেশ্যন ডিপাৰ্টমেণ্টৰ অফিচাৰ আহিছে, আমাৰ ডায়েৰীৰ আমি 2জন অফিচাৰ আহিছোঁ। আহি মেলি আমাৰ ইয়াতে আমি পাব্লিকক যিখিনি পাৰোঁ আমি ভাৱ বিনিময় কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ মাজতে আমি ইয়াতে ক'ব পাৰিছোঁ যে আমাৰ যিটো অনাৰেবল চিফ ছাৰৰ স্পেচিয়েল ইনিচিয়েটিভ স্কিমৰ হেৰি আছে এছঅ'পিডি আণ্ডাৰ 25-26ত, তাৰ পৰা আমি 5টা এফপিচিক ফিনেন্সিয়েল এছিষ্টেঞ্চ দিম বুলি আমি ইয়াতে ৰাইজক জনাইছোঁ। তাৰ লগতে 50জন ডেইৰী ফাৰ্মাৰক আমি বাইচাইকেল আৰু ডেইৰী কিটছ যেনিবা মিল্ক কেন এইবোৰ আমি দিম বুলি আমি ৰাইজক জনাই দিছোঁ। এইখিনি কাম আমি আগন্তুক বিটিচি ইলেকশ্যনৰ আগতেই কমপ্লিট কৰিব পাৰিম বুলি মই আশাবাদী। মই নিজৰ তৰফৰ পৰা আপ্ৰাণ চেষ্টা কৰিছোঁ। কিন্তু ইয়াতে আমাৰ এটা খুবেই প্ৰব্লেম হৈ আছে যে এণ্টায়াৰ বিটিচিত আমাৰ মাত্ৰ এখন অফিচ, সেইটো কোকৰাঝাৰত ডিষ্ট্ৰিক্ট ৱাইজ অফিচ হোৱাহেঁতেন আমাৰ ডেইৰীৰ বহুত উন্নতি হ'ল হয়, আৰু আমাৰ গোটেই ডিষ্ট্ৰিক্টবিলাকত আমাৰ আনএমপ্লয়ড মানুহবিলাকৰ এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ ক্ষেত্ৰত বহুত সহায়ক হ'ল হয়। আমি এই পোষ্ট ক্ৰিয়েশ্যনৰ কাৰণে আসাম গভৰ্ণমেণ্টৰ তাতে বহুতবাৰ আমি প্ৰপ'জাল বিটিচি চৰকাৰৰ জৰিয়তে ছাবমিট কৰিছোঁ, কিন্তু এতিয়াও বস্তুখিনি হৈ উঠা নাই। সেইখিনি বস্তু হৈ উঠিলে আমাৰ যেতিয়া প্ৰত্যেক ডিষ্ট্ৰিক্টত ডিষ্ট্ৰিক্ট লেভেল অফিচ হ'ব, আমাৰ মানুহ আৰু ডেইৰীৰ ক্ষেত্ৰত বহুতখিনি উপকৃত হ'ব। গাখীৰ প্ৰডাকশ্যন বৃদ্ধি হ'ব। ইয়াৰ জৰিয়তে আমাৰ বেমাৰী মাকহঁতে আৰু বাচ্চাহঁতে সিহঁতে আমাৰ গাখীৰ খাবলৈ পাব। খালি গাখীৰে নহয়,
গাখীৰৰ সলনি গাখীৰৰ পৰা যিবোৰ আমাৰ ভেলু এডেড প্ৰডাক্ট আছে যেনিবা ক্ৰীম আছে ঘি আছে পনীৰ আছে দৈ আছে শ্ৰীখণ্ড বুলি এটা প্ৰডাক্ট আছে এইবোৰ আমি বনাই যদি মাৰ্কেটত বিক্ৰী কৰিব পাৰোঁ তেনেহ'লে গাখীৰ বিক্ৰী কৰাতকৈ আমি দ্বিগুণ লাভান্বিত হ'ব পাৰিম ইয়াৰ মাজতে মই আৰু এটা নতুন কথা আমি ৰাইজৰ লগত আমি শ্বেয়াৰ কৰিছোঁ যে আমাৰ চহৰৰ মানুহবিলাক টাউনৰ মানুহবিলাকে বিভিন্ন ফুল খেতি কৰে বা টাবত বিভিন্ন ধৰণৰ আপোনাৰ শাক পাচলিৰ খেতিও কৰে টাবত দেই এইটো হেৰিৰ ওপৰত কৰে চাদৰ ওপৰত সাধাৰণতে কৰে সেই ক্ষেত্ৰত কি হয় তেওঁলোকৰ টাউনত যিহেতু গৰু অভাৱ আমাৰ গাঁৱৰ যোনবোৰ গৰু আছে সেই গৰুৰ গোবৰ যদি আমি গোটাই মেলি সেইখিনি হেৰি কৰি আমি পাউডাৰ কৰি তাৰপিছত আমি যদি পেকেজিং কৰি আমি বিক্ৰী কৰিব পাৰোঁ সেইটো এটা আমাৰ এডিশ্যনেল আমাৰ ইনকাম আহিব আমি আজি ওদালগুৰি ডিষ্ট্ৰিক্ট ফাৰ্মাৰ চেলে আমি বিভিন্ন এপিএসি বিলাকক লৈ পেলাই তাত টোটেল 37টা এপিএসি লৈ পেলাই আমি আজি একদিনীয়া ট্ৰেইনিং এৱাৰনেছ প্ৰগ্ৰাম কৰিছোঁ আৰু আমি বহুতখিনি আমি শিকিব পাৰিছোঁ সেইকাৰণে মই আমাৰ বিটিআৰ গভৰ্ণমেণ্ট চিফ ছাৰ আৰু আমাৰ ৰাকেশ বড়ো ছাৰলৈ আন্তৰিকতাৰে মই ধন্যবাদ যাচিছোঁ আৰু আমি ভাবিছোঁ যে নেক্সট বাৰ চৰকাৰ যদি আহিলেও বিটিচিৰ যদি বড়ো ছাৰ নেক্সট চৰকাৰ যদি আহিব আহাটো 100% খাটাং এই হিচাপত মই ভাবোঁ যে আমি ফাৰ্মাৰ্ছবিলাকৰ কাৰণে ছাৰহঁতে বহুত আমাৰ প্ৰফেচাৰে বহুতখিনি ইনিচিয়েটিভ লৈছে আৰু ডায়েৰী ক্ষেত্ৰত আৰু ভেটেনাৰী ক্ষেত্ৰত আমাৰ ৰাকেশ EM ছাৰে বহুতখিনি ইনিচিয়েটিভ লৈছে তাৰ বাবে মই বহুত ধন্যবাদ যাচিছোঁ আমাৰ যিটো এতিয়া ডায়েৰী ছেক্টৰৰ পৰা ডায়েৰী অফিচাৰবিলাক কোৱা মতে বা ডায়েৰী অফিচাৰৰ কোৱা মতে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত 5টা FPC মানে ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী 5টা FPCক ফাইনেন্সিয়েল এড দিব আৰু যিটো গাখীৰৰ কাৰণে যিটো বাইক তেওঁলোকে 50টা আমাক দিবলৈ কৈছে আৰু সেনেকা EPC আমাৰ বহুতখিনি আছে আৰু আমাৰ RKBYৰ পৰা আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত 4টা FPCয়ে পাব